মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঢ়িম অধ্যায় নম্বৰ 13 উদ্ভিদৰ পৰা পোৱা বস্তু। উদ্ভিদৰ বিষয়ে আমি আগতে কি শিকি আহিছোঁ যে পৃথিৱীত অসংখ্য উদ্ভিদ আছে আৰু উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে। আৰু কি শিকিছোঁ যে উদ্ভিদে বিভিন্ন ধৰণে নিজৰ দৰে নতুন উদ্ভিদৰ জন্ম দিব পাৰে। তো আজি আমি শিকিম উদ্ভিদৰ পৰা আমি কি পাওঁ। আমাৰ জীৱনত দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা সকলোবোৰ বস্তু আমি আচলতে উদ্ভিদৰ পৰাই পাওঁ। আমি কি খাওঁ? ভাত খাওঁ ন? ভাত ক'ৰ পৰা হয়? চাউলৰ পৰা। চাউল ক'ত লাগে? ধানৰ গছত, হয়নে? তো ধানৰ গছডালো এডাল কি হয়? উদ্ভিদেই হয়। ঠিক তেনেকৈ আমি খোৱা দাইলৰো এডাল উদ্ভিদ থাকে, উদ্ভিদৰ পৰাই দাইল হয়। তাৰপিছত শাক পাচলি, ফল মূল আদি আমি সকলোবোৰ উদ্ভিদৰ পৰাই পাওঁ। আমি মিঠাতেলেৰে আঞ্জা বনাই খাওঁ, হয়নে? মিঠাতেল ক'ৰ পৰা হয় বাৰু? মিঠাতেল সৰিয়হৰ গুটিৰ পৰা হয়। উদ্ভিদত সৰিয়হৰ গুটি লাগে, হয়নে? তাৰ পৰা গুটি চেপি মিঠাতেল উলিওৱা হয়। তো সৰিয়হডালো এডাল উদ্ভিদেই হয়। তাৰপিছত আমি গুড়, চেনি এইবোৰ ক'ৰ পৰা পাওঁ? কুঁহিয়াৰৰ পৰা। কুঁহিয়াৰো এবিধ উদ্ভিদেই হয়। ইয়াৰ উপৰিও কি হয়? ফল মূল যেনে আম, কঁঠাল, কল, সুমথিৰা এইবোৰ উদ্ভিদতে হয়। মানুহে খাদ্যৰ বাবে কিছুমান উদ্ভিদৰ খেতি কৰে। ফুলৰ গছৰো খেতি কৰা হয়। খেতিত হিচাপ মতে সাৰ পানী দিব লাগে আৰু খেতিপথাৰ চিকুণে ৰাখিব লাগে। চোৱা, এইটো কাপোৰ হয়। গাৰুৰ ভিতৰত তুলা আছে। তুলা আমি ক'ৰ পৰা পাওঁ? কপাহ গছৰ পৰা। তাৰপিছত চকীখন কিহেৰে প্ৰস্তুত কৰিছে? কাঠেৰে। কাঠ কিহৰ হয়? উদ্ভিদৰ পৰা কাঠ পোৱা যায় আৰু সেই কাঠেৰে চকীখন বনাইছে। তো ইয়াত টায়াৰ প্ৰস্তুত কৰিবৰ কাৰণে ৰবৰ উদ্ভিদৰ পৰাই পোৱা যায়। মূঢ়াটো প্ৰস্তুত কৰিবলৈ বাঁহৰ প্ৰয়োজন, বেতৰ প্ৰয়োজন, হয়নে? বাঁহ আৰু বেতো উদ্ভিদেই হয়। এইডাল কপাহৰ গছ। কপাহৰ গছত কপাহ লাগি আছে আৰু সেই কপাহেৰে কি হয়? গাৰুৰ ভিতৰত সোমাই দিয়া তুলা বনায়। তাৰপিছত সেই কপাহৰে সূতা প্ৰস্তুত কৰা হয় আৰু সেই সূতাৰে বিভিন্ন ধৰণৰ কাপোৰ প্ৰস্তুত কৰা হয়। তাৰপিছত আৰু উদ্ভিদৰ পৰা আমি কি পাওঁ বাৰু? আমি কাঠ জ্বলাওঁ যে, চৌকাত যে ভাত বনাবৰ কাৰণে কাঠ খৰি হিচাপে ব্যৱহাৰ কৰে, সেয়াও উদ্ভিদৰ পৰা পোৱা যায়। তাৰোপৰি আমলখি, শিলিখা, তুলসী, নিম, মানিমুনি আদি পাতৰ পৰাও ঔষধ প্ৰস্তুত কৰা হয়। তাৰপিছত আমি যে চাহ খাওঁ, চাহ খোৱাৰ চাহপাতটো উদ্ভিদৰ পৰাই প্ৰস্তুত কৰে। আৰু আঞ্জাত দিয়া মছলাবিলাক লং, ইলাচি এইবোৰো উদ্ভিদৰ পৰাই পোৱা যায়। জীয়াই থাকিবলৈ দৰকাৰী প্ৰায় সকলো বস্তুৱে আমি উদ্ভিদৰ পৰাই পাওঁ। উদ্ভিদে বায়ু পৰিষ্কাৰ কৰে। আমি উশাহত অক্সিজেন গেছ লওঁ আৰু নিশাহত আমি কাৰ্বন ডাই অক্সাইড গেছ আমাৰ দেহৰ পৰা এৰি দিওঁ। আকৌ সেই গেছ উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ সময়ত ব্যৱহাৰ কৰে। অৰ্থাৎ আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ সময়ত ব্যৱহাৰ কৰে। আকৌ উদ্ভিদে পাতত খাদ্য প্ৰস্তুত কৰাৰ পিছত সৃষ্টি হোৱা অক্সিজেন গেছ বায়ুমণ্ডললৈ এৰি দিয়ে আৰু সেই গেছ আমি উশাহত গ্ৰহণ কৰোঁ। যদিহে উদ্ভিদ নাথাকিলেহেঁতেন প্ৰাণী জীয়াই থাকিব পাৰিলেহেঁতেন নে নোৱাৰিলেহেঁতেন? কাৰণ উদ্ভিদ নহ'লে অক্সিজেন নাথাকিলেহেঁতেন আৰু প্ৰাণী নাথাকিলেও উদ্ভিদ জীয়াই থাকিব নোৱাৰে। কাৰণ প্ৰাণী নাথাকিলে কাৰ্বন ডাই অক্সাইড গেছ নাথাকিব আৰু কাৰ্বন ডাই অক্সাইড গেছ নাথাকিলে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব নোৱাৰিব, হয়নে? তো প্ৰাণী আৰু উদ্ভিদৰ মাজত এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। প্ৰাণী থাকিলেহে উদ্ভিদ থাকিব আৰু উদ্ভিদ থাকিলেহে প্ৰাণী থাকিব। উদ্ভিদে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি অক্সিজেন আমাক দিয়ে কাৰণে বায়ুমণ্ডল পৰিষ্কাৰ হৈ আছে। এইদৰে উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰি বায়ুমণ্ডল পৰিষ্কাৰ কৰি ৰাখে।
ইয়াৰ পিছত আমি ইয়াৰ কুৱেশ্যন আনচাৰসমূহ আলোচনা কৰিম।